सुमा और कितना दूर लगेगा? अरे की कैसे मुझे को बुझिए पाना है दे दे कितना भागर लग गई है मुझको। ए दे जल्दी वो ए पालू ही वो हाजिया मानु केतियाबा आही ये कैसे जाएगा सासू माँ? की होल तू ये कैसे जाएगा? कैसे जाएगा নহয় ओ माय गॉड যাবলৈ পাৰিবি पूरा गंदा रास्ता है। इको गंदा रास्ता নহয় वो हेल्ला दादी আকৌ দে তেনে কিমান গন্ডগোল থাকিব পাৰে सासू माँ क्या होता है ये क्या है? ये क्या है यार? फूल कैसा ये? तू मोबाइल तो नानिली नेकी ओजनी আকৌ हिया कोलिया কথা বুজিয়ে নাপাই নহয় तू मोबाइल नहीं आता है हाँ? तू मोबाइल नहीं आता है मेरा मोबाइल हां मोबाइल घर में छोड़ दिया है। ঘৰত কি কৰিবলৈ থৈ আহিছিলি তই जल्दी बोल वो हाजिया मानु লাগিয়ে আছে ऐसा ऐसा रास्ता हम कुछ नहीं कर ए भाई दे बोए बुकार के बोले बहुत किबा स्टैंडर्ड करे गावते बुआई हे এতিয়া কিবা দুদিন আমেৰিকা থাকতে হেৰ ষ্টাইলৰ কথা হলে আৰু বুই হলহি আজিলৈকে আমেৰিকা কোনখন নেদেখিলো গৈ গুৱাহাটী কোনখন নেদেখিলো গৈ হেতে আকৌ আমেৰিকা চোৱা কিবা सासू माँ क्या होता है आप क्या बक बक रहे हो? तू के बकी आसु दे एकेबे बुझी पाऊ কিন্তু কবলৈ যে নোৱাৰো একানে ওই দিনটো কি সাকত নিদিলে এতিয়াকে বেলিটো মোকে নাকৰ ওচৰত লৈ আহিছে দেখিছনে নাই বুৱাৰী যেনেকে কি ড্ৰেছ পিন্ধি আছে জিন্স পেণ্ট হে পিন্ধি আহে শাহুৱেকে নাজানে নেকি পথাৰলৈ যে আহিলে কি ড্ৰেছ পিন্ধি আহিব লাগে দেখিছনে নাই দিনটো চাহকণ দিব নাপালে এতিয়া দেখিছনে নাই একেবাৰে চাহকণ দিব একে বেলিটো মূৰৰ ওপৰত লৈ আহিছে ভাতকেইটা বাউকে খাই তহঁতে নুশুনা নেকি মাতি থাকিলে এতিয়া আহিছো তহঁতৰ খঙে উঠিছে নেকি নাই আমাৰ কিয় খং উঠিব কিবা খাই আহিছিলি নে নাই ঘৰত আহিছো ভাত কেইটামান খাই আহিলো কাৰণেহে পেটটো জামুৰি আছে নহ'লে বেয়া চা নেপাবি তেতিয়া চাহ আনিছো মানে বোৱাৰীজনী আহিছিল যে তাকে মানে একেবাৰে বহু বস্তু লাগিছিলে হয় তাকে খুৱাই বুৱাই লৈ আহিছো ইমান দিনৰ মূৰত আহিছে হয় আপোনাৰ বোৱাৰীজনী একেবাৰে এনেকুৱা ড্ৰেছ পিন্ধি আহিব পাৰে নেকি আমেৰিকাত থাকে যে হয় আমেৰিকাত মানে হেয়া ড্ৰেছকে পিন্ধি থাকে যে সেইকাৰণে এতিয়া এয়া ড্ৰেছকে পিন্ধি আহিছে হওক দে একেবাৰে আপুনিটো পিন্ধাব পাৰে सासू माँ क्या होता है ये कौन है? ये हाजिया मानु हाजिया मानू कैसा हाजिया मानू? কিয় বুজি নেপাওঁ দে মনে মনে বহি থাকছে মই চাহকণ দিলোঁ দে জলদি চাহকণ খাই নাই অলপমান তুলি ল তাৰপিছত চাহ आपका नाम क्या है? मेरा नाम स्मिता है स्मिता बहुत अच्छी है आंटी। आंटी आपका क्या आपका कोई आसे नहीं 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 তহঁতি বুজি নেপাওঁ তাই হিন্দী কথাই কয় আই যদি শাহুৱে ঘনী বোৱাৰীজনে কি কথা কয় পল লবি বুজিয়ে নেপাওঁ আমি এনেকে নকবি কিন্তু মোৰ বোৱাৰীজনীকে বহুত ভাল কিয়নো কৰি দিব দিম আকৌ কাম কৰিলে যে কিবা গাল কেইখন একে হাত কেইখন যে একেবাৰে ফুলা হৈ যাব আছোন হাত কেইখন কি হৈ গ'ল সেইকাৰণে মই একেবাৰে বহুত এনেকে লৈ আহিছো सासू माँ मुझे बहुत गर्मी लगी है। আহা তুমি চাহ এখন খাই ল'বা ফিল্ডতহে সোমাই থাকে নেকি এনেকে আকৌ কিয় ক'বলৈ আহিছে হাজিৰা কৰিবলৈ আহিছে হাজিৰা কৰ নহবা পইচা 1 টকাও নাপাবি सासू माँ आप क्या बात कर रही हो उसको साथ? इसने की हिंदी करके मैं बुझी न पाऊं पाए मैं बुझी न पाऊं तने की कोइ आछो किबा दे साखन खाइ ल जल्दी নহবা আকৌ তো कैसा वस्तु है सा? बुझी न पाए नेकी किबा नहीं पाता है हम क्या बोल रही हो आप? मैं हुआ रे काम से कोइ हम आसामीज मानु है चाह खाता है हमें कॉफी नहीं आता है की बोल रही है हमको कुछ भी समझ नहीं आ रहा है। क्या जलपान खाबी ने की बिस्कुट खाबी? बहुत अच्छी लगी है।
জলপান খাবি না বিস্কুট খাবি এই মস্ত লাহাডাল লৈ পেলাই কেনেকে জাপ মাৰি আছে হৈছে অ দেহা তুমি অলপমান এইখিনি চোৱা গছলা ওকে মামি ঐ ফুলেশ্বৰী শুন একে বুঢ়াইকে জিন্স পেণ্ট পিন্ধিছে তাহাৰ মাজতে এয়া চাদৰ মেখেলা যে পিন্ধা দিব পাৰে তাই নাজানে কি সেইটো কথা জানো চব জানিও একে নাজানা হৈ থাকে জিন্স পেণ্টহে পিন্ধা ঐ তহঁতি সেইটো কথাকে যে আলোচনা কৰি আছ মোৰ বোৱাৰীজনী চাদৰ মেখেলা পিন্ধি নাহিলে বুলি কিয়নো সেইটো কথাকে আলোচনা কৰি আছে দে হ'ব দে সেয়া আমেৰিকা মানুহে সেয়াকে পিন্ধে ফুলেশ্বৰী একে বোৱাৰীজনীচোন বৰ একেবাৰে হেৰি চাদৰ মেখেলাযোৰ পিন্ধি নাই আহা ফুটটো লৈ আহিছে ফেনটো আকৌ নাই তাৰ মূৰত কপালত চাদৰ মেখেলাযোৰ যে পিন্ধি আহিব লাগে গাঁৱৰ মাজলৈ আহিলে ফুলেশ্বৰীয়ে নাজানে নেকি সেইটো কথা ঐ তহঁতি যে সেইটো কথাকে ইমান আলোচনা কৰি আছ কিয় মোৰ বোৱাৰীক মই যিয়ে নিপিন্ধালোঁ সেই আমেৰিকা তেনেকুৱা ড্ৰেছ পিন্ধে যে তাই অভ্যাস হৈ গ'ল কেইদিনটো থাকিব তাই পিন্ধক যে একো নহয় একেবাৰে মোৰ বোৱাৰী মই একো কাৰণে সিহঁতৰ কিবা সেইটো কথাকে মেলকে মেল একেবাৰে তাইহে ফুটটোহে বেলেগ ৰঙৰ ফুটহে লৈ আহিছিলে মই এইবোৰ ফুটটো ৰঙা কৰি দিলোঁ আহিছোঁ আৰু একেবাৰে সেইটো কথাকে পাতি থাকিব লাগে নে মোৰ বোৱাৰীজনীৰ কথা ইমান পাতিব নালাগে ভাল যে সেইকাৰণে হিংসা লাগিছে চাহখন খাই ই বোৱাৰী পালেও মই যি বোৱাৰীয়ে নাপালোঁ তহঁতে নোখোৱা নহয় মইহে খুৱাম এইবিলাক মানুহৰ কথা পাতিতে নকৰা চাহ খাই বেলি দুপৰীয়া হ'ল দিনটো স্কুলে আনিব নাপালোঁ বেয়া চাহ নাপাবি আৰু চাহখনকে খাই লওঁ ৰ মই বিস্কুট দে জলদি দে ৰ কাইক ৰাম ৰাম আমেৰিকাৰ পৰা পিতেক বোৱাৰীক আহিছে এয়া আধা বিস্কুট দিছে দেখিছেনে নাই একো নহয় দে বোৱাৰীজনী আনিছে সৰহকৈ বস্তু চাহত অকণো মিঠা নাই এতিয়া তেনেকৈ খাদে ইমান চিপচ নে তই হেই এই মই চিপচ নহয় বোৱাৰীজনী এগালমান এমুনামান বস্তুৱে লৈ আহিছে খোৱা বস্তু ৰসগোল্লা লালমোহন পিছত খাবি দে খোৱা টাইম বহুত আছে প্ৰথমতে মোক খৈৰখিনি তুলি সহায় কৰি দি লওকচোন হেই ভাল বিস্কুট দিছোঁ বিস্কুট একো নহয় দে তাকে দিব নালাগে নিমখ একো নহয় দে খা যেনে তেনে বনাই লৈ আহিছোঁ আৰু তাকে যে খাব হ'ব দে একো নহয় দে চাহ খাই হ'ল যা সৰিয়হখিনি তুলগৈ যা জলদি দেহা আহিলা বহাই চাহ খাইছোঁ আমি আন্টিহঁতক চাহ দিছোঁ খাবা নেকি नहीं खाता हूँ हमेशा बच्चों নহবা জলপান কেইটামানকে খাবা নেকি नहीं सासू माँ हम नहीं खाता है ये লোৱা এইখনকে খুৱাই नहीं हम पिज्जा खाता है चिकन पुलाव और कितना वस्तु खाता है पिज्जा मारी আছা পিজ্জা খোৱা মিছা মাছ পুৰা সাগৰৰ মিছা মাছ सासू माँ आप लोग क्यों हंस रही हो আমি হাঁহা না নহয় তুমি মিছা মাছ খাবা আমাৰ ঘৰতে আছে মিছা মাছ দিয়া শুকান মিছা মাছ तुम्हें क्या है ये তুমিহে কৈছা মিছা মাছ খাম বুলি मेरी सासू माँ हमें कुछ समझ नहीं आ रहा है आजकल পাগলে হৈ গ'ল পিজ্জা মিছা মাছ খাওঁ বুলি কৈ আছে तुम्हारा कथा सुनिए आंटी हटर कहानी धैसी किसा खाबा ऐसा मिल्क का चाय मिलेगा दे दो ले लो कैसा लगता है চাহপাত হকি দিলো মানে हाँ চাহ বুজিছি নাপাও যদি কি কয় জানো কি পিজ্জা আলু मुझे नहीं खाना है ये নেখাও নাই যা আমি हम घर में जाऊंगा খয়ক কেইটামান তুলি থৈ যাওঁ ৰ मुझको बहुत बोरी लगती है मुझे घर में जाना है আজি কি বই লাগা কথা কৈছে বই খাবি পেট বিষাইছে নেকি পেট বিষাইছে বই খাবি এজন কেনেকে বাৰু মিঠাই 4খন মান ভেজ কৰি তাই কৈছে বই খাওঁ চই খাওঁ বুলি ন আমি ক'ৰপৰা বই আনি দিম আকৌ
পথাৰ মানুহে যাব দেহি এজনী কেনেকে মাৰি থাকে শাহুৱে বাপু সন্মান নকৰে এজনী আছে দিয়ে তোমাৰজনী দেখিছে মোক কিমান ভাল পায় আজি কি বই খাই হে তু হেৰিয়ে ৰাম ৰাম মুজে ভিতর নাহে ও ৰাম ৰাম এটা মোক কইলো ৰাম ৰাম কইলো তুমি উঘলিব নালাগে দিয়া ও এজনী কইলো তুমি কি উঘলিছা বনে চনে এগাল কি কৰিছে এগাল বনহে দেখোন ঐ তাৰ সলনি মই কিবা গাঁৱলীয়া ছোৱালী এজনী আনাখিনি মানিছিল ঐ মোৰ মূৰটো হালি ঐ এজনী ধৰি ঐ এজনীক মই ধৰিব নোৱাৰো এজনী ধৰি এজনী খুৱাই চইটাৰ এই চাওঁ চইটাটো ইমান গেলাই গৈছে তই ৰখিব নোৱাৰ নেকি ঐ তই এইখিনিতে বৰষুণ এজনী মৰিব এতিয়া এজনী মই কি বাৰী পাতিব মৰিলো কি কৈছ তই তুলিব নালাগে এজনী ধৰচোন এজনী মাথাত পানী অকণমান দিব লাগিছিল এজনী মই তাৰ বৈ খাওঁ বুলি কৈছে পাগল হৈছে চাগে বৈ খাওঁ বুলি কৈছিলে অকণ পকেটত বৈ চুই আছে অকণমান ঢালি দিব নহ'লে গোটেই চুলিখিনি সকলো হ'ব এতিয়া মোৰ ছোৱালীজনী গামোচা এখন ৰান্ধি দেচোন এইটো চলখন পাগল হৈ ৰহি হেই দেখোন চুলিখিনি মুচি লয় তই চুলিখিনি মুচি লয় তই চুলিখিনি মুচি লয় जाना है आप लोग बहुत बुरी हो আনকি নহয় আমি গাভৰু দেখিছিলে নাই চুলি তুলি চব ওলাই যাব আমাকে 10টামান মাতা हो रहा है क्या তোৰ তাতহে বুঢ়ী মস্ত এজনী পাগল আছে মই খুব ভাল কিন্তু এতিয়া মানে নচলি ये साओ ये क्या कर रही हो তামোল এখনকে খাই নহয় চুন চেনা দি দেখোন মাথাটা চেধা গালো দি চিকট চব দি দে गंदा बस्तु है गंदा गंदा नहीं থাকিলে